গাইছ এইয়া চাওক জলকীয়া আৰু একদম ৰচুন লগতে এতিয়া ব্ৰইলাৰ মাংস দিম ধুনীয়া একদম গোন্ধটো খাবলৈ বস্তু লাগিব লগতে আছিলে এইফালে নিজৰ বাৰীৰ মাংস আৰু বিলাহী টেঙা কালাৰ দিলে এতিয়া হালধি অকণমান তেলটো কমতি হ'ব আৰু মাংস বিলাহী হ'ব আৰু এতিয়া টেষ্টিং কৰি চাম বাৰু দেই গাইছ কেনেকুৱা লাগিছে ফাইনেলি গাইছ হৈ গ'ল বনোৱা বৰ্তমান এতিয়া চেক কৰি চাম কেনেকুৱা লাগিছে ওলা চেক কৰিব লাগে টেষ্টি গাইছ টেষ্টি পুৰা টেষ্টি